সো গাইছ ইফালে দিছে এজনী গোটেই মাছ মৰি আছে, ইফালে মাছ গোটেই মাছ কিহৰ কাৰণে মৰিছে চাই থাকক। সো হে গাইছ কি খবৰ, ৱেলকাম টু মাই নিউ আনাডাৰ ব্লগ। আৰু আজি আপোনালোকৰ মাজলৈ এটা পুৰা ধামাকা, এইটো 29 তাৰিখৰ আজি 29 তাৰিখ হৈছে, আৰু 29 তাৰিখৰ ব্লগটো আপোনালোকৰ মাজলৈ আপলোড দিম। মানে মই এতিয়া আপোনালোকক জাষ্ট এটা কথা ক'বলৈ আহিছোঁ যে এইটো ফিচাৰীটো যে দেখিছে, এই ফিচাৰীটোত কালি মানে মাছ অলপ দিছিলে, আৰু যোনখিনি মানে মাছ দিছিলে তাৰ সৰহসংখ্যক মাছ উপঙি আছে, আৰু কিহৰ কাৰণে উপঙি আছে সেইখিনি কথা কৈ আছোঁ আপোনালোকক। আৰু মাছখিনিও মই অলপ দেখুৱাম আপোনালোকক। প্ৰথমতে মাছ মানে গাইছ এইফালে দেখিছেনে, এইটো আলি একদম হেভিকৈ দিলে, মানে বাৰিষা সময়ত ইয়াত পানী হয়তো, সেইবাবে এইটো ফিচাৰীও বনাইছে, সেইবাবে ফিচাৰীৰ বাবে এইটো আলি দি দিলে ইজনী। আৰু মানে এই আগতো অলপ আছে, মই দেখুৱাইছোঁ কেনেকৈ মাছবোৰ মৰিছে, কিহৰ কাৰণে মৰিছে আপোনালোকে জানিব। চ' গাইছ এইজনী মাছ দেখিছেনে কেনেকৈ, এইফালেও আছে আৰু আছে, মই আগত দেখিছোঁ এইডোখৰত এজনী আছে, তাৰপৰা মাজত মানে গোটেই এখন মাছেই মৰি আছে। আৰু আপোনাৰ মই কিহৰ কাৰণে মৰিছে সেইখিনি কথা কৈ আছোঁ গাইছ। ইয়াত যে মই কৈছিলোঁ আপোনালোকৰ কিহৰ কাৰণে মাছখিনি মৰিলে আৰু কিহৰ কাৰণে মাছখিনি ইয়াত উপঙি গ'ল সেইটো কথা কৈ আছোঁ। মানে গাইছ কি হ'ল, এই ইয়াত যে দিবলৈ অনা মাছখিনি আনিছিলে গহপুৰৰ পৰা, আৰু গহপুৰৰ পৰা আনোতে ইয়াতে ধেমাজি আৰু গহপুৰ আপোনালোকে ডিষ্টেঞ্চ জানে কিমান দূৰ, আৰু গহপুৰৰ পৰা ধেমাজিলৈ পাওঁতে, আৰু ধেমাজিৰ পৰা মাছখোৱালৈ পাওঁতে, মাছখোৱাৰ পৰা কেন্দুগুৰিলৈ পাওঁতে কিমান দূৰ আপোনালোকে জানেই। আৰু সেইবাবে চাগে বহুত মানে ৰাস্তাত ঠেকেচা কিবাকিবি খাই আহিছে, আৰু ৰাতি অহা কথা নহয় জানো, সেইবাবে বহুত মানে ঠেকেচা খোৱাৰ ফলতো মানে মাছখিনিয়ে বহুত দুখ পাব পাৰে। সেইটো আমি এতিয়া নাজানো নে কিহৰ কাৰণে মৰিলে, সেইবুলিয়ে গম পাইছোঁ, সেইটো কাৰণে মৰিলে চাগে, সেইবুলিয়ে আমি এতিয়া গম পাইছোঁ। এতিয়া মাছখিনি আপোনালোকক অলপ দেখাইছোঁ, মানে মৰি আছে পূৰা হেভিকৈ, আৰু এইটো চাইডে পূৰা মানে, আৰু এইখিনি ইমান অলৰেডি মুকলি কৰি দিলে, লগতে এডোখৰতে এইটো বনাই দিছেনে, এইটো মজাকৈ আলিটো বনাই দিলে, আৰু এইটো বনাই দিলে বাৰু এতিয়া বহুতকেইটা কাৰণ আছে এইটো যে বনালে, আৰু কিহৰ কাৰণে বনাবলগীয়া সেইখিনি কথা কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' গাইছ এইটো আলি বনাই দিয়া মই আপোনালোকক প্ৰথম কথাটো কৈ দিছোঁ, এইটো যিহেতু ফিচাৰী, ব্যক্তিগত ফিচাৰী, আৰু এইটো ফিচাৰী এফালে যদি বাৰিষা সময়ত পানী হৈ যায়, এইটো ফিচাৰীটোৰ পৰা মানে মাছখিনি সম্পূৰ্ণৰূপে মানে বাহিৰত গুচি যাব, সেইবাবে এফালে এইটো ফিচাৰী দি দিলে, মানে আগতো ফিচাৰী দি থৈছে, আৰু এতিয়া চব চাইডে আলি দি দিলে। আৰু এইটো মানে আগতে এইটো ব্যক্তিগত নাছিলে, এইটো মানে যোনে পায় শুনে মাছ ধৰি নিয়ে, কিন্তু এতিয়া সেইটো নহয়, ইয়াত নতুন মানে বা ব্যক্তিগত হিচাপে নিজেই মাছ দিছে, আৰু নিজৰ মানে যোনটো ব্যক্তিগত ফিচাৰী হয়, সেইবাবে এইটো চব চাইডে আলি দি দিলে, এইটো চাইডেও দি থৈছে, সেইটো চাইডে পূৰা মানে আলি দি থৈছে। আৰু মানে বাৰিষা কালত যদি ইয়াত পূৰা মানে বৰষুণ দিয়ে ন, সেইটো ইয়াতে এখন পথাৰখন পূৰা মানে বগা হৈ থাকে, সেইবাবে এইটো দি দিয়াৰ পৰা বহুতখিনি মানে ভাল হৈছে। আৰু জাষ্ট আপোনালোকৰ মাজত এটা সৰু সুৰা আপডেট লৈ আনিলোঁ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কাৰণে নতুন ভিডিঅ' আহি যাব, মানে সৰু সুৰা আপডেট আপোনালোকৰ মাজলৈ আনি থাকোঁ, আৰু ডাঙৰ পৰাই জনাই দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আজিলৈ মানে বাই বাই।